Hello friends, welcome to my channel YouTube Study for You. আজি আমি জেনাৰেল নলেজৰ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাওক আৰু যদি এই ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আহক বন্ধুসকল, পলম নকৰি আমি কুৱেশ্যনবিলাক ডিছকাছ কৰোঁ। প্ৰথম প্ৰশ্ন, বিশ্ব দূৰসংযোগ দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ উত্তৰ হ'ব 17 মে তাৰিখে। 2 নম্বৰ প্ৰশ্ন, বসন্ত ৰোগৰ চিটা কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰ হ'ব এডৱাৰ্ড জেনাৰে। 3 নম্বৰ প্ৰশ্ন, পৰ্তুগীজ নাবিক ভাস্কো দা গামাই কিমান চনত ভাৰতত প্ৰৱেশ কৰিছিল? ইয়াৰ উত্তৰ হ'ব 1498 চনৰ 17 মে তাৰিখে। এইবাৰ আহিছোঁ 4 নম্বৰ প্ৰশ্নটোলৈ। কিমান চনত দাৰ্শনিক সাহিত্যিক বাৰ্ট্ৰাণ্ড ৰাছেলৰ জন্ম হৈছিল? ইয়াৰ উত্তৰ হ'ব 1872 চনৰ 18 মে তাৰিখে। 5 নম্বৰ প্ৰশ্ন, কিমান চনত মহাকাশযান এপ'লো 10 উৎক্ষেপণ কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1969 চনৰ 18 মে তাৰিখে। এই মহাকাশযানখন আমেৰিকাৰ দ্বাৰা উৎক্ষেপণ কৰা হৈছিল। বন্ধুসকল, আপোনালোকে এই প্ৰশ্নবিলাকৰ উত্তৰবোৰ লিখি ৰাখিব, নাইবা ভিডিঅ'টো পজ কৰি স্ক্ৰীনশ্বট মাৰি ৰাখিব, কাৰণ এইবোৰ আগন্তুক পৰীক্ষাৰ কাৰণে অতি প্ৰয়োজনীয়। এইবাৰ আহিছোঁ 6 নম্বৰ প্ৰশ্নটোলৈ। কিমান চনত ভাৰতত প্ৰথম পাৰমাণৱিক বোমাৰ সফল পৰীক্ষণ কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1974 চনৰ 18 মে তাৰিখে। এই পৰীক্ষণৰ কোড নেম আছিল স্মাইলিং বুদ্ধ। আপোনালোকে এই কোড নেমটো মনত ৰাখিব, কাৰণ কেতিয়াবা এই কোড নেমটোও সুধিব পাৰে। এইবাৰ আহিছোঁ 7 নম্বৰ প্ৰশ্নটোলৈ। অলিম্পিক মেডেল লাভ কৰা প্ৰথম ভাৰতীয় মহিলা খেলুৱৈগৰাকীৰ নাম কি? ইয়াৰ উত্তৰ হ'ব কৰ্ণাম মল্লেশ্বৰী। 2000 চনত অনুষ্ঠিত ছিডনী অলিম্পিকত মহিলাৰ ভাৰোত্তোলনৰ 69 কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ইয়াত প্ৰশ্নবিলাক বেলেগ ধৰণে আহিব পাৰে। ধৰক, কৰ্ণাম মল্লেশ্বৰীয়ে কিমান চনত অনুষ্ঠিত অলিম্পিক গেমছত পদক লাভ কৰিছিল? ইয়াৰ উত্তৰ হ'ব 2000 চনত। বা কি খেলত পদক লাভ কৰিছিল? ভাৰোত্তোলনত। কিমান কেজি শাখাত পদক লাভ কৰিছিল? 69 কিলোগ্ৰাম শাখাত। কি পদক লাভ কৰিছিল? ব্ৰঞ্জৰ পদক লাভ কৰিছিল। এনেকুৱা ধৰণে বিভিন্ন ধৰণে প্ৰশ্ন আহিব পাৰে। গতিকে আপোনালোকে ভিডিঅ'টো মনোযোগেৰে চাওক। এইবাৰ আহিছোঁ 8 নম্বৰ প্ৰশ্নটোলৈ। ক'ভিড-19 যুঁজাৰু নাৰ্ছ আৰু জৰুৰীকালীন সেৱাৰ লগত জড়িত লোকক খাদ্য সামগ্ৰী যোগানৰ লগতে গ্ৰিটিংছ কাৰ্ড দি মহানুভৱতাৰ পৰিচয় দিয়া কোনগৰাকী ভাৰতীয় মূলৰ ছোৱালীক আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সম্বৰ্ধনা জনাইছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব শ্ৰাব্য আন্নাপা ৰেড্ডী। এওঁ এগৰাকী 10 বছৰীয়া ছোৱালী। এওঁ ভাৰতীয় মূলৰ ছোৱালী। এইবাৰ আহিছোঁ 9 নম্বৰ প্ৰশ্নটোলৈ। ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিয়ে ক'ভিড-19 বাবে বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰত হোৱা ক্ষতিৰ বাবে কিমান টকাৰ আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰিছে? ইয়াৰ উত্তৰ হ'ব $800 নিযুত। এইবাৰ আহিছোঁ 10 নম্বৰ প্ৰশ্নটোলৈ। ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ বৰ্তমানৰ সভাপতিগৰাকীৰ নাম কি? ইয়াৰ উত্তৰ হ'ব থমাছ বেক। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। যদি এই ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।